আজি স্পাইৰেল পটেটো ঘৰতে বনাই খাওঁ বুলি ভাবিলোঁ। তাৰ বাবে লৈছোঁ অলপ ময়দা, অকণমান বেচন দিছোঁ, জলকীয়া গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ অকণমান, হালধি দিছোঁ অকণমান, নিমখ দি লৈছোঁ। এতিয়া ভালদৰে মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ। জলকীয়া গুড়ি আৰু অলপ দি দিলোঁ, যিহেতু জ্বলা খাই ভালেই পাওঁ মই। ভালদৰে মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ। এয়া মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। এতিয়া আলুখিনিত মিশ্ৰণটো ভালদৰে লগাই লৈছোঁ। ভালদৰে লগাই ল'ব লাগে। তাৰপিছত গৰম তেলত আলুখিনি দি দিছোঁ। ষ্টিকডাল বাঁহেৰে বনাই ল'লোঁ। ভালদৰে জনা নাই, তথাপি বোলো চেষ্টা কৰি চাওঁচোন ঘৰতে বনাবলৈ। সেনেকৈ হেঁচি আছোঁ অকণ অকণ। ষ্টিকডাল অকণমান দীঘল হৈছিল, সেইবাবে তেলত ডুব যোৱা নাছিলে ভালদৰে। মই অকণমান কাটি চুটি কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ তেলত ডুব গৈছে। আৰু আলুখিনি লৰাই দিছোঁ যাতে দুয়োটা ছাইড ভালদৰে সিজি যায়। আমাৰ স্পাইৰেল পটেটো হৈ গৈছে। ইয়াত মই টমেটো চচ দি লৈছোঁ, অকণমান জালুকৰ গুড়ি ছটিয়াই লৈছোঁ আৰু অকণমান ক'লা নিমখ ছটিয়াই লৈছোঁ। কেনেকুৱা লাগিছে দেখি? ভাল লাগিছেনে? খাবলৈ পিছে ভাল হৈছিল। খাই চাব এবাৰ। আজিলৈ আহিছোঁ, বাই বাই।